মই যদি কাৰোবাৰ ঘৰলৈ যাওঁ ইমান জোৰ কৰে নহয়। What nonsense boy গুটি ফক্সেস হেল্ল' যাম বাৰু হ'ব নহ'লে মাৰিছ যে কালি ৰাতি যে আপোনাৰ মাৰিছিলি হিচাপ বৰাবৰ এই আটাইতকৈ ধৈৰ্যশীল ব্যক্তি কোন? ছাৰ ছানী লিঅ'নি কেমেৰামেন। আঁতৰ হ মোৰ চকুৰ আগৰ পৰা আঁতৰ হ। ভগৱানৰ কেতিয়া খং উঠে জানে? ভগৱানৰ তেতিয়াই খং উঠে যেতিয়া নেকি কোনোবা ছোৱালী এজনী বিয়াৰ আগতে প্ৰেগনেণ্ট হৈ যায় আৰু ছোৱালীজনী মাকে কয়, হে ভগৱান তুমি এইবোৰ কি কৰিলা? আমাৰ গাঁৱত মই যদি কাৰোবাৰ ঘৰলৈ যাওঁ ইমান জোৰ কৰে নহয়, ইটো কিবা এটা খাই যা কিবা এটা খাই যা, কিন্তু সিহঁতে নাজানে যে মই সিহঁতৰ ঘৰত খাবলৈই যাওঁ। তই ইয়াত মুতি আছ যে ইয়াত মুতিলে কোনো নধৰে নেকি? কোনেও নধৰে বে নিজে ধৰিব মই যে স্পীড বাইক চলাম তই মোক লাহেকে চলা বুলি কেলে নক? যদি মই মৰি যাম ধুই পগলা মৰিলে গম পাবিচোন তই। ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है। ছাগলী জিভা চুটি কুকুৰনে বেকা আনৰ ঘৈণী মৰম লগা নিজৰজনীহে বেয়া অকণে আনে অমিতা আমিনা আনে আম আজিকালি ছোৱালীবোৰৰ চেলফি মৰাই কাম এনেকে চলিম এনেকে। অ ভাই ক তই টিকটকত ইমান ধুনীয়াকে এণ্টেনা কৰ কেনেকে? এই এণ্টেনা নহয় এণ্টাৰটেইনমেণ্ট। সেইটোৱে ঐ বৰা পিতেকটো ঢুকালে বে কেনেকে বে? তাৰ ওপৰতে ট্ৰাক উঠি গ'ল হেনো। ৰচোন ৰ এটা কথা নহয় কি হ'ল? সদায় মোৰ ওপৰেদি এৰোপ্লেন গৈ থাকে মই যে নাই মৰা কেলে? চুটমাৰ নিকেলা বন্ধুসকল তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিবিলাকে নতুনকৈ আহিছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ নতুন এটা ভিডিঅ' লগ নোপোৱালৈকে বাই।